মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ গুণোৎসৱ প্ৰথম পৰ্যায় 2023 চনত অহা গণিত বিষয়ৰ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ইয়াত 39 নম্বৰ কুৱেশ্যন, 90 ডিগ্ৰীতকৈ সৰু কোণক কি কোণ বোলে? এ নম্বৰ অপশ্যনত আছে স্থূল কোণ, বি নম্বৰ সূক্ষ্ম কোণ, চি নম্বৰ সমকোণ, ডি নম্বৰ সৰল কোণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সূক্ষ্ম কোণ, বি নম্বৰ সূক্ষ্ম কোণ। 90 ডিগ্ৰীতকৈ সৰু কোণক সূক্ষ্ম কোণ বুলি কোৱা হয় আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180তকৈ সৰু কোণক স্থূল কোণ বুলি কোৱা হয়। সমকোণ হৈছে 90 ডিগ্ৰী, 90 ডিগ্ৰী কোণক আমি সমকোণ বুলি কওঁ। আৰু ডি নম্বৰত আছে সৰল কোণ, সৰল কোণ মানে হৈছে 180 ডিগ্ৰী, 180 ডিগ্ৰী কোণক মানে 90 দুটা সমকোণ 180 ডিগ্ৰী, এইটো হৈছে সৰল কোণ। তাৰ পাছত 40 নম্বৰ কুৱেশ্যন, তলৰ কোণটো বৃত্তৰ বৃহত্তম জা? ইয়াত অপশ্যন কেইটা দিয়া আছে, এ নম্বৰ বৃত্তচাপ, বি ব্যাস, চি ব্যাসাৰ্ধ, ডি পৰিধি। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? বি নম্বৰ ব্যাস। বৃত্তৰ বৃহত্তম জা হৈছে ব্যাস। আৰু ব্যাসাৰ্ধ কাক কোৱা হয়? এইটো যদি এটা বৃত্ত হয়, এইটো কেন্দ্ৰৰ মাজেৰে পৰিধিলৈ টনা ৰেখাডালক আমি ব্যাস বুলি কওঁ আৰু এইটো কি বুলি কোৱা হয়? বৃহত্তম জা। আৰু ব্যাসাৰ্ধ হৈছে কেন্দ্ৰৰ পৰা পৰিধিলৈ টানা, এইটোক ব্যাসাৰ্ধ বুলি কোৱা হয়। 41 নম্বৰ কুৱেশ্যন, একতকৈ ডাঙৰ যিকোনো অযুগ্ম সংখ্যাক 2ৰে হৰণ কৰিলে বাক্যে তলৰ কোনটো হ'ব? এ নম্বৰ অপশ্যনত আছে 3, বি 2, চি 1, ডি 0। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ 1। ইয়াত কৈছে যে একতকৈ ডাঙৰ যিকোনো অযুগ্ম সংখ্যা, একতকৈ ডাঙৰ অযুগ্ম সংখ্যা কিমান পাম আমি? 3। 3ক 2 দি হৰণ কৰিলে 3 ভাগ 2, 2 3ত যাব কিমান? 1 বাৰ, 1 2 গুণ 2 বাকী থাকিল 1। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? চি নম্বৰ 1। তাৰ পাছত নেক্সট 42 নম্বৰ কুৱেশ্যন, 3/7 এটা সমতুল্য ভগ্নাংশ তলৰ কোনটো হ'ব? ইয়াত এ নম্বৰত আছে 6/7, বি নম্বৰ 6/14, চি নম্বৰ 3/14, ডি নম্বৰ 1/7। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 6/14। তাৰমানে 3/7 সমতুল্য হৈছে 6/14। এইটো আমি কেনেদৰে পাম? 3/7 ইকুৱেল 3 ইনটু 3ৰ লগত আমি যিটো সংখ্যাৰে পূৰণ কৰিম 7ৰ লগত এই একেই সংখ্যাৰে পূৰণ কৰিম। আমি যদি 7ৰ লগত 2 দি পূৰণ কৰোঁ, 3ৰ লগত 2 দি পূৰণ কৰিলে কিমান পাম? 3 2 গুণ 6, 7 2 গুণ 14, তো 6/14। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6/14। নেক্সট 43 নম্বৰ কুৱেশ্যন, তলৰ কোনটো আটাইতকৈ সৰু মৌলিক সংখ্যা? ইয়াত এ নম্বৰ অপশ্যনত আছে 0, বি নম্বৰত আছে 1, চি নম্বৰ 2, ডি নম্বৰ 3। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? মৌলিক সংখ্যা বুলি কৈছে। সৰু মৌলিক সংখ্যা কোনটো? চি নম্বৰটো। চি নম্বৰ কিমান দিয়া আছে? 2। 2টো হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা। মৌলিক সংখ্যা হৈছে যাৰ উৎপাদক দুটা, এটা হ'ল সংখ্যাটো নিজে আৰু 1, সেই সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয়। নেক্সট 44 নম্বৰ কুৱেশ্যন, -7তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা তলৰ কোনটো হ'ব? এ নম্বৰ দি আছে -9, বি -8, চি -7, ডি -6। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? কি কৈছে? -7তকৈ ডাঙৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো ডি নম্বৰ। সোঁফালে যিমানেই সংখ্যা ৰেখাত
গড় আগুৱাই গৈ থাকিম সিমানেই কি হ'ব সংখ্যাটো ডাঙৰ হৈ গৈ থাকিব ভ্যালুটো বাঢ়ি গৈ থাকিব তাৰ পাছত 45 নম্বৰ কোৱেশ্চন তোমাৰ পেন্সিল বাকচৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ আৰু প্ৰস্থ 3 সেন্টিমিটাৰ হলে পেন্সিল বাকচটোৰ পৰিসীমা কিমান ইয়াত এ নম্বৰ অপচনত আছে 42 সেন্টিমিটাৰ বি নম্বৰ 21 সেন্টিমিটাৰ সি নম্বৰ 20 সেন্টিমিটাৰ ডি নম্বৰ 10 সেন্টিমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 20 সেন্টিমিটাৰ এইটো আমি কেনেদৰে পাম ইয়াত কি কৈছে পেন্সিল বাকচ এটা এইটো যদি পেন্সিল বাকচ বুলি ধৰো এইটো কৈছে 7 সেন্টিমিটাৰ আৰু এইটো হৈছে 3 সেন্টিমিটাৰ ইয়াত কি কৈছে পৰিসীমা সূত্ৰটো হ'ল 2 ইনটু দিক প্লাস প্ৰস্থ ইয়াত ইকুৱেল টু দিক কিমান আছে 7 সেন্টিমিটাৰ প্লাস 3 সেন্টিমিটাৰ ইকুৱেল 2 ইনটু 7 প্লাস 3 সেন্টিমিটাৰ কিমান হ'ব 10 সেন্টিমিটাৰ 2 ইনটু 10 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সি নম্বৰটো 20 সেন্টিমিটাৰ পৰিসীমা আমি কিমান পালো 20 সেন্টিমিটাৰ 46 নম্বৰ কোৱেশ্চন যিকোনো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান এ নম্বৰত আছে 1 বি নম্বৰ 2 সি নম্বৰ 3 ডি নম্বৰ 4 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি এ নম্বৰ 1 যিকোনো দুটা ক্ৰমিক সংখ্যা স্বাভাৱিক সংখ্যা আমি যদি এক ধৰো এক এটা স্বাভাৱিক সংখ্যা একক আমি পাম 1 ইনটু 1 আৰু এটা 2 ধৰিলে 1 ইনটু 2 আমি ইয়াত কমন সংখ্যা কোনটো পালো ইয়াত এটা পালো ইয়াত এটা পালো একটো কমন পালো গতিকে তো আমি গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান পালো 1 বুলি পালো তো কোনটো শুদ্ধ হ'ব এ নম্বৰটো নেক্সট 47 নম্বৰ কোৱেশ্চন সূক্ষ্ম কোণ স্থূল কোণ সৰল কোণ আৰু সমকোণ এই প্ৰতিবিধ কোণৰ যোগ হিচাপে কোণবিলাকক ঊৰ্ধ্বক্ৰমত সজালে কোনটো সাজোন শুদ্ধ হ'ব ইয়াত দিয়া আছে এ নম্বৰ সৰল কোণ স্থূল কোণ সমকোণ সূক্ষ্ম কোণ বি নম্বৰত আছে সূক্ষ্ম কোণ সমকোণ স্থূল কোণ সৰল কোণ সি নম্বৰ স্থূল কোণ সৰল কোণ সূক্ষ্ম কোণ সমকোণ ডি নম্বৰ সূক্ষ্ম কোণ সমকোণ সৰল কোণ স্থূল কোণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ সূক্ষ্ম কোণ সমকোণ স্থূল কোণ সৰল কোণ সূক্ষ্ম কোণ হৈছে 90 ডিগ্ৰীতকৈ কম সমকোণ হৈছে 90 ডিগ্ৰী কোণ স্থূল কোণ হৈছে 90 ডিগ্ৰীতকৈ বেছি আৰু 180 ডিগ্ৰীতকৈ কম সৰল কোণ হৈছে 180 ডিগ্ৰী কোণ তো এইটো শুদ্ধ হৈ আছে নেক্সট 48 নম্বৰ কোৱেশ্চন সংখ্যা ৰেখাৰ -3 স্থানৰ পৰা 3 একক সোঁফালে থকা অখণ্ড সংখ্যা তলৰ কোনটো হ'ব ইয়াত দিয়া আছে এ নম্বৰ অপচন -6 b0 c1 d6 তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 0 সংখ্যা ৰেখা কোনটো এইটো যদি আমি সংখ্যা ৰেখা বুলি ধৰো ইয়াত এইটো 0 1 2 3 ইফালে কি হ'ব মাইনাস হ'ব আৰু ইফালে থাকিব 1 2 3 ধনাত্মক অখণ্ড সংখ্যা ওফালে ধনাত্মক অখণ্ড সংখ্যা বাওফালে ঋণাত্মক অখণ্ড সংখ্যা কি কৈছে ইয়াত যে -3 ক'ত আছে এইটো -3 ইয়াৰ পৰা 3 একক -3 পৰা 2 1 একক গ'ল ইয়াৰ পাছত 2 একক 3 একক ইয়াত আমি কিমান পালো শূন্য পালো তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো বি নম্বৰটো নেক্সট 49 নম্বৰ কোৱেশ্চন 33টা চকলেট আৰু 22টা কাপ কেক
কিমান বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত সমানে বগাব পাৰি ইয়াত অপচন দিয়া আছে এ নম্বৰ 11 11 জন বি নম্বৰ 22 জন সি 33 জন ডি 35 জন তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এ নম্বৰ 11 জন 33 ইয়াত গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগিব 33 আমি 3 দি পূৰণ কৰিলে 3 পূৰণ 11 11 পালো আৰু ইয়াত আমি বেলেগ সংখ্যা দি পূৰণ কৰিব নোৱাৰিম তাৰ পাছত কিমান আছে 22 22 ক আমি কি কি সংখ্যা দি পূৰণ কৰিব পাৰিম 2 into 11 কিমান হল 2 into 11 আমি কিমান পাম 22 তো ইয়াত কমন ফ্যাক্টৰ কোনটো এইটো 11 11 টো হৈছে কমন ফ্যাক্টৰ তো আমি কিমান পালো 11 পালো তো ইংৰাজন ছাত্ৰ ছাত্ৰীৰ মাজত বগাই দিব পাৰিম তাৰ পাছত 50 নম্বৰ কোৱেশ্চন হিমাৰ মাকে 1000 টকা লৈ বজাৰলৈ গ'ল তাৰ পৰা তেওঁ 750 টকা খৰচ কৰিলে তেওঁৰ হাতত কিমান টকা বাকি থাকিল এ নম্বৰ আছে 250 বি নম্বৰ 350 সি নম্বৰ 1250 ডি নম্বৰ 1750 এটো মাইনাস কৰিব লাগিব কিমান আছে 1000 1000 ৰ পৰা 750 মাইনাস কৰিব লাগিব এটো 1050 মাইনাস কৰিলে আমি কিমান পাম এটো ইয়াত হ'ব 0 ইয়াত 5 ৰ 10 ৰ পৰা 5 গলে 5 ইয়াত থাকিব কিমান 9 9 ৰ পৰা 7 গলে থাকিব 2 ইয়াত কিমান পালো আমি 250 তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এ নম্বৰটো 250 টকা থাকিব নেক্সট 51 নম্বৰ কোৱেশ্চন ইয়াত সংখ্যা বিলাক দিয়া আছে এই সংখ্যা কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো ইয়াত এ নম্বৰ অপচনত দিছে কিমান 9,95,768 টকা বি নম্বৰত আছে 9,96,758 টকা সি নম্বৰত আছে 9,97,586 টকা আৰু ডি নম্বৰত দি আছে 9,97,658 টকা তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ডি নম্বৰটো শুদ্ধ আছে নেক্সট 52 নম্বৰ কোৱেশ্চন তলৰ কোনটো যন্ত্ৰৰে কোন জুখিব পাৰি এ নম্বৰ কাটা কম্পাস বি পেন্সিল কম্পাস সি কোন মাপক যন্ত্ৰ ডি ত্ৰিকোণী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সি নম্বৰ কোন মাপক যন্ত্ৰৰ সহায়ত আমি কোন জুখিব পাৰি 53 নম্বৰ কোৱেশ্চন গ্ৰন্থমেলাৰ পৰা আফসানাই 75.25 টকা 100 টকা আৰু 105.50 টকা খৰচ কৰি তিনিখন কিতাপ কিনিলে তেওঁ মুঠতে কিমান টকাৰ কিতাপ কিনিলে আফসানাই মানে কিতাপ কিনিছে কিমান টকাৰ 75.25 টকা 100 টকা আৰু 105.50 টকা তো এইখিনি কি কৰিব লাগিব যোগ কৰিব লাগিব তো এইখিনি আমি যোগ কৰিলে কিমান পাম 280.75 টকা এই গুটেখিনি যোগ কৰিব লাগিব 75.25 105.50 100.00 এইখিনি আমি যোগ কৰিলে কিমান পাম 280.75 টকা তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ডি নম্বৰটো তাৰ পাছত 54 নম্বৰ কোৱেশ্চন এটা বৰ্গৰ প্ৰতিটো কোণৰ যোগ তলৰ কোনটো হ'ব বৰ্গৰ প্ৰতিটো কোণৰ যোগ কিমান 90 ডিগ্ৰী প্ৰত্যেকটো কোণৰ মাপ হৈছে 90 ডিগ্ৰী তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সি নম্বৰটো 90 ডিগ্ৰী 55 নম্বৰ কোৱেশ্চন কাখৰ চিত্ৰত দিয়া এ বি চি ডি
সামান্তৰিকটোৰ এংগল এ ইকুৱেল 70 ডিগ্ৰী হ'লে এংগল চি কিমান ইয়াত এটা সামান্তৰিক দিয়া আছে ইয়াৰ এ কোণটো কিমান দিয়া আছে ইয়াত 70 ডিগ্ৰী তেতিয়া হ'লে সি টো কিমান হ'ব এংগল সি তো সামান্তৰিকৰ কি হয় বিপৰীত কোণ সদায় সমান হয় তো যদি এ কোণটো 70 হয় তেতিয়াহ'লে সি কোণটো আমি কিমান পাম এইটো 70 ডিগ্ৰী পাম তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এ নম্বৰটো 70 ডিগ্ৰী তো মনত ৰাখিবা সামান্তৰিকৰ বিপৰীত কোণ সমান তাৰ পাছত 56 নম্বৰ কোৱেশ্চন কাখৰ এ বি সি ত্ৰিভুজৰ এ বি বাহু সমান এ সি বাহু হ'লে ত্ৰিভুজটো কি প্ৰকাৰৰ ত্ৰিভুজ হ'ব ইয়াত কি কৈছে এ বি বাহু সমান এ সি বাহু তো এই দুটা বাহু সমান যদি হয় এটা ত্ৰিভুজৰ দুটা বাহু সমান হ'লে ত্ৰিভুজটো কি হ'ব সমদ্বিবাহু ত্ৰিভুজ তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বি নম্বৰটো তাৰ পাছত 57 নম্বৰ কোৱেশ্চন তোমাৰ বিদ্যালয়ৰ বৰ্গাকৃতি ফুলনি বাগিচাখনৰ দৈৰ্ঘ্য 5 মিটাৰ হ'লে বাগিচাখনৰ কালি কিমান হ'ব ইয়াত এ নম্বৰ অপচন আছে 10 বৰ্গ মিটাৰ 12 বৰ্গ মিটাৰ 20 বৰ্গ মিটাৰ ডি নম্বৰ 25 বৰ্গ মিটাৰ তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব 25 বৰ্গ মিটাৰ ডি নম্বৰটো শুদ্ধ তো বৰ্গাকৃতি ফুলনি বাগিচা কেনেকুৱা বৰ্গাকৃতিৰ বুলি কৈছে বৰ্গ কেনেকুৱা এইটো এটা বৰ্গ তো বৰ্গাকৃতি বাগিচাৰ কোন দৈৰ্ঘ্য কিমান কৈছে 5 মিটাৰ যদি 5 মিটাৰ হয় তে বৰ্গৰ প্ৰত্যেকটো বাহুৰ সমান এইফালে 5 এইটো 5 হ'ব এইটো 5 এইটো 5 5 হ'লে বৰ্গৰ কালি হ'ল বাহু পূৰণ বাহু তো বাহু কিমান আছে 5 * 5 কিমান পাম আমি 25 বৰ্গ মিটাৰ তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ডি নম্বৰ তাৰ পাছত 58 নম্বৰ কোৱেশ্চন এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগ ক্ৰমে 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 75 ডিগ্ৰী হ'লে ত্ৰিভুজটো কি প্ৰকাৰৰ ত্ৰিভুজ হ'ব এ নম্বৰ সূক্ষ্মকোণী ত্ৰিভুজ বি সমকোণী ত্ৰিভুজ সি স্থূলকোণী ত্ৰিভুজ ডি সমকোণী সমদ্বিবাহু ত্ৰিভুজ তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব এ নম্বৰটো সূক্ষ্মকোণী ত্ৰিভুজ কিয়নো ইয়াত কোনকেইটাৰ মাপ কিমান দিয়া আছে 45 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী এইখিনি হৈছে 90 ডিগ্ৰীতকৈ কম এই কোণ তিনিটাৰ যোগ হৈছে 90 ডিগ্ৰীতকৈ কম আৰু 90 ডিগ্ৰীতকৈ কম হ'লে কি হয় সেই ত্ৰিভুজটো সূক্ষ্মকোণী হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ